এইটো ৰুটিন ৱৰ্কৰ নিচিনাই ইউ পি ভাৰতীয়টো চলি আছিলে। আজি দতমা ব্লকৰ অধীনত প্ৰায় 866জন। ইয়াৰ মাজত বি পি এফৰ পৰা বহুত কেইজন আছে আৰু অন্য দলৰ পৰাও আছে অলপ, আৰু কিছুমান হয়তো কোনো দলৰ লগত জড়িত নাছিলে, মাজত আছিলে। তেওঁলোকে আজি যোগদান কৰিছে। ইউ পি পি এলে যিহেতু 4টা বছৰত যিটো কাম কৰিছে সেইটো ভাল পাই পেলাই আকৌ পৰিৱেশটো দেখিছে যে আকৌ ইউ পি পি এল যে আকৌ কাউন্সিলৰ পৰিষদীয় চৰকাৰ গঠন কৰিবই, এই মাহলটো দেখি পেলাই তেওঁলোকে আজি যোগদান কৰিছে। তো আজি আমাৰ এই যোগদান কাৰ্যসূচীটো আজি প্ৰমাণ কৰি দেখুৱাইছে যে ইউ পি পি এল বৰ্তমান আগৰ নিচিনা দুৰ্বল হৈ থকা নাই, যথেষ্ট মজবুত হৈ আছে। এইবাৰ দতমা সমষ্টিৰ ইউ পি পি এল দল জয়ী হ'ব বুলি আপুনি কিমান দূৰত ভাবে? দতমা সমষ্টিৰ ইউ পি পি এল জয়ী হ'ব, কাৰণ যোৱা MP ইলেকশ্যনতো আমি কেইবাশ ভোটত ব্যৱধানত আমি জয়ী হৈ গৈছিলোঁ দতমা সমষ্টিত। তথাপিও আমাৰ প্ৰত্যাহ্বান বহুত আছে, কাৰণ বি পি এফ যথেষ্ট শক্তিশালী আছে ইয়াত মজবুত, আৰু কোনোদিন বি পি এফে 2005 চনৰ পৰা আৰম্ভ কৰি কোনোদিন হাৰা নাছিল। কিন্তু ইয়াৰ অঞ্চলৰ ৰাইজে আজি ভুগিছে, তাৰমানে ক'বলৈ গ'লে ইমান অপজিশ্যনত থাকি পেলাই এই অঞ্চলৰ উন্নয়নত যথেষ্ট এটা ব্যাঘাত জন্মিছে আৰু পিছ পৰি আছে, বঞ্চিত হোৱা যেন লাগিল। কাৰণ 4টা বছৰত অপজিশ্যনত থাকি পেলাই ইয়াৰ বি পি এফৰ MCLA এজনে ৰাস্তা এটাও বনাব পৰা নাই আৰু কোনো এটা সৰু সুৰা কামো কৰিব পৰা নাই। তাৰ কাৰণে ৰাইজে আকৌ বঞ্চিত হৈ থাকিব খোজে নাই। কাৰণ দতমা বিচাৰে শাসনৰ লগতে এটা অংশীদাৰ হৈ পেলাই আকৌ দতমাৰ উন্নতি কৰিব পাৰে। দতমাটো থুলুঙা পৰি আছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো সমাধিস্থল, আৰু এইটো মুখ্যমন্ত্ৰী অলৰেডি এটা ঘোষণা কৰিলে যে ৰাজ্যিক সমাধি হিচাপে নিৰ্মাণ কৰা হ'ব। ৰাজ্যিক সমাধি এইটো 1 কোটি 2 কোটি টকাৰ কথা নহয়, বহুত ডাঙৰ এটা এমাউণ্ট, 50 কোটি 100 কোটি এটা প্ৰজেক্ট হয়তো লাহে লাহে চলিব। আৰু এইটো সম্পূৰ্ণ হোৱাৰ পিছত এটা পৰ্যটন আহি যাব। ইয়াত পৰ্যটন অহাৰ লগে লগে ইয়াত যিসকল বেকাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব, সকলো দিশত লাভান্বিত হ'ব। আনফালেদি ইয়াত আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো দিশত উন্নতি লাগে, চেণ্টাৰ অফ এক্সেলেঞ্চ হ'বলৈ গৈ আছে। আজি অসমত স্কিল ইউনিভাৰ্চিটি আছে, স্কিল কলেজবিলাক আছে, নাৰ্ছিঙৰ পৰা লেবৰেটৰী এণ্ড টেকনিচিয়ান বা আমাৰ হস্পিটেলতে বহুতখিনি দিশত টেকনিচিয়ানৰ প্ৰয়োজন হয়। তেনেকৈ এইটো আমাৰ যথেষ্ট সহায়ক। মই আশা কৰিছোঁ ছেকেণ্ড ইনিংছ কৰিব। মনোৰঞ্জন মই ইউ পি পি এল এইটো ফেক্টৰ নহয়। যোৱা MP ইলেকশ্যনত আমি মনোৰঞ্জনক পোৱা নাছিলোঁ, তেওঁ আছে 2020 চনত আৰু 2021 চনত। তাৰ পিছত ইউ পি পি এলৰ যোগাযোগে নাই। আৰু তেওঁ যোৱা MP ইলেকশ্যন হ'ল 2024 চনত, এতিয়াও তেখেতক আমি পোৱা নাই। তেওঁ অবিহনে আমি ভেৰিফাই দল গঠন কৰিছে, ক্ষতি হ'ব আমাৰ ক্ষতি নহয়। আৰু নতুন দল গঠন হৈছে বুলি আমাৰ দেশত চবৰে অধিকাৰ আছে, কৰক, কিন্তু নিজক বেষ্ট বুলি প্ৰমাণ কৰক, তাৰপিছত ৰাইজে আঁকোৱালি ল'ব। এইটো ভাবিব নালাগে যে জন্ম হোৱাৰ লগে লগে ৰাইজে আঁকোৱালি ল'ব। নেক্সট কাউন্সিলতে আমি গভমেণ্ট বনাম, দীৰ্ঘম্যাদী এটা আঁচনি লৈ পেলাই কাম কৰোঁ। আমাৰ কোনো লগা নাই, ভাল কাম কৰিলে হ'ল। কিন্তু নতুন দলৰ কাৰণে অফিচিয়েলৰ 1% লছ।